বানে ধুই নিলে দক্ষিণ বৰপেটাৰ পাচলি খেতিয়কৰ সপোন বিঘাই বিঘাই পাচলি খেতি নষ্ট হতাশগ্ৰস্ত কৃষকৰ হাহাকাৰ প্ৰথমে লকডাউন তাৰ পিছত নেৰানেপেৰা বৰষুণ আৰু এতিয়া বানৰ মহাপ্ৰলয় প্ৰকৃতিৰ তাণ্ডৱত এতিয়া দিশহাৰা দক্ষিণ বৰপেটাৰ কৃষক নামনি অসমৰ অন্যতম পাচলি উৎপাদনস্থলী হিচাপে খ্যাত দক্ষিণ বৰপেটাৰ চৰ চাপৰিত এতিয়া কেৱল মাথো হতাশাৰ ছবি হাড় ভগা পৰিশ্ৰমেৰে কৰা শ বিঘা পাচলি খেতি এতিয়া গেলি পচি নষ্ট হৈছে আহিনৰ বানত দক্ষিণ বৰপেটাৰ শ বিঘা পাচলি খেতি বানত ডুব যোৱাত এই অসহায় অৱস্থাৰ সৃষ্টি হৈছে কৃষকৰ গাঁঠিৰ ধন ভাঙি কৰা খেতিডৰাৰ এনে অৱস্থা দেখি চকুৰে বাট নেদেখা হৈছে কৃষকসকলে লাখ লাখ টকাৰ লোকচানৰ সন্মুখীন হৈছে কৃষকসকল সেয়ে ক্ষতিগ্ৰস্ত পাচলি খেতিয়কক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ দাবী জনাইছে ভুক্তভোগী কৃষকে তো বহুত লছ হ'ব আপোনাৰ কিমান টকা লছ হ'ব 30-35 হাজাৰ মান টকা লছ হ'ব আৰু তো বাকী আৰু মানুহৰ দেখিছোঁ খেতি আৰু আছে মোৰ ওচৰৰ পাজৰত আৰু আছে আপুনি কি কি খেতি কৰিছিল এই জিকা ভোল ঝালা খেতি লাও পানীলাও নগৰ বেৰাৰ পৰা চাহ ৰুহুল আমিন প্ৰতিফলন লাইভ